ব্ৰহ্মপুত্ৰ ইমান ধুনীয়া বহবাৰী বিশাল ব্ৰহ্মপুত্ৰ ন মোবাইল কিন্তু পৌঁছে ফেলতে দাদা মামার উঠাই একদম তুই আর আমি দাঁড়ান দোকান মারে দিয়ে ওঠা কবি এফালে চাই দিয়া চশমা আনলে এয়া আমি চাহ খাম এতিয়া বগীবিল ব্ৰিজৰ তলেৰে তলেদি আহিলোঁ খাওক তেতিয়াহে পপী ভিডিঅ'টো খুব চাব পপী ধুনীয়া দেখিব নহয় মানুহে পপী হাত জোকাই দিয়া এইফালে চোৱা পপী কাঞ্চনজংঘাৰ বাকৰিত উপস্থিত থকা আমাৰ অতিথিসকল বন্ধু বান্ধৱসকল আপোনালোকক স্বাগতম জনাইছোঁ আৰু আমাৰ যি এই কৰ্ম সংস্কৃতিৰ আন্দোলন আমাৰ এই পৰ্যটনৰ অসমৰ নদী পৰ্যটনৰ দিশত যি আমি পদক্ষেপ গ্ৰহণ কৰিছোঁ বগীবিল ইকো টুৰিজিম এণ্টাৰপ্ৰাইজে তালৈ আপোনালোকে জনোৱা অভূতপূৰ্ব সঁহাৰিভাৱে আমি আমাৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আপোনালোকৰ অবিহনে আমাৰ এই যাত্ৰা অসম্ভৱ আপোনালোকৰ যিমানেই আমি সঁহাৰি পাই থাকিম সিমানেই আমাৰ এই অভিযান আগবাঢ়ি গৈ থাকিব আমি আজি এই কাঞ্চনজংঘা য'ত আজি আছে এই বৰলুইতৰ পাৰৰ এই এটা পৰিত্যক্ত অঞ্চল যিটো আমি ঘাঁহ বন জংঘল চাফা কৰি ওখোৰা মোখোৰা ইয়াৰ যি পৃষ্ঠ আছিল যাক সমান কৰি আজি সজাই পৰাই এক পৰ্যটনৰ স্থলী হিচাপে গঢ় লৈ উঠাইছোঁ সেই অঞ্চলত আমি আজি আমাৰ 2 ডজনতকৈও অধিক অসমীয়া যুৱক যুৱতীক কৰ্মসংস্থান প্ৰদান কৰাৰ চেষ্টা কৰিছোঁ আমি এইটো নো এলকহল জ'ন হিচাপে ৰাখিছোঁ এইকাৰণেই যাতে ইয়ালৈ পৰিয়াল সকলোকে লৈ আহি
শান্তিৰে আৰু সুস্থিৰে সমনীয়া মানুহৰ সকলোৱে ভাবে সহানুভূতি কোনে নভাবিব সমনীয়া মানুহৰ ভাবে আপোনালোকৰ মুহূৰ্তবিলাক ইয়াত উপভোগ কৰক মই এতিয়া মাইক্ৰফোনটো আগবঢ়াই দিছোঁ আমাৰ আজিৰ কণ্ঠশিল্পী মনোজ সেনগুপ্তক